গণপতি শিৱ জয় নীলকণ্ঠ তিলু গণপতি শিৱ জয় নীলকণ্ঠ খায়ে ভোলা চনিতে টোপোলা জটাধাৰী বলিয়া জটাধাৰী বলিয়া মাটিৰে চিলিমতে ভাং খাই মহাদেৱে দুগ 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 দৌবা। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো 2 hours later আজি যিহেতু শিৱৰাত্ৰিৰ বাবে আমাৰ দেৰগাঁৱৰ বিখ্যাত শিৱ মন্দিৰ নেঘেৰিটিং দৌল। নেঘেৰিটিং দৌললৈ মেইন ৰোডেদি যাবলৈ লৈছিলোঁ। মেইন ৰোডেদি যাবলৈ লওঁতে তাৰমানে যোনটো গেটৰ ৰাস্তা, সেই গেটৰ ৰাস্তাটোত বহুত ভিৰ আৰু পাৰ্কিং কৰিব লাগিব ন, বহুত ভিৰ। ৰাস্তা গোটেই খোজকাঢ়িয়ে লাইন হৈ গৈছে, পুলিচে বহুত জাম মুঠৰ ওপৰত। সেইকাৰণে আমি বাগানৰ ৰাস্তাটোত আহিছোঁ। বাগানৰ ৰাস্তাটো দি যাওঁ, ব'লক আপুনিও দৌল দেখুৱাই যাওঁ। এতিয়া স্কুটি পাৰ্কিং কৰি ল'লোঁ। আজি টিকট নাই দিয়া হেনো, কালিয়ে টিকট খতম হৈ গ'ল। এইটো ৰাস্তাটো ইয়াত পাৰ্কিং কৰিছোঁ। ৰাস্তাটো হৈ আছে, ৰাস্তা মেইন ৰোডতে পাৰ্কিং কৰি দিছে। তাৰপিছত এইফালে এইটো ৰাস্তা দি গৈ আছে মানুহ, ইয়াত থৈছোঁ। মানুহ বহুত গ'ল, এতিয়া ঘূৰি যোৱাও বহুত। এতিয়া আহিও আছে, যদি আপোনালোকক দেখুৱাই যাওঁ দৌলৰ ভিতৰলৈকে গ'ল। হোটেল ইয়াত চিৰি আছে 3-15টা। জুবিন দাদাই আহিছিল, জুবিন গাৰ্গ এই গছজোপাত আহিছিলে। এইফালে চাকি ল'বলৈ মানুহ, ভক্তি নিজৰ থাকিলে নিজে চাকি লৈ যাব ন। বহুত ভিৰ। आपके आता है बड़ा ही आपके हर जब भी आके
কথাটো কৈছে যেতিয়া শুনিব লাগে। আপোনাৰ চাপটো যেনে তেনে বগাই গৈছে, মানুহ ভয় খাই লুটি খাই ৰাস্তাটো বন্ধ হৈ গৈছেতো, ৰাস্তাটো বন্ধ হৈ গৈছে, জাম হৈ গৈছে। নিকালো ৰাস্তাটো বন্ধ হৈ গৈছে। মাটিৰে চিলি মতে ভাই মহাদেৱে দুগু 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 সনিতে তুলা দাধারি এতিয়া যাওঁগৈ আৰু মানে ভিতৰৰ ভালদৰে ভিডিঅ' কৰিবলৈকে নাপালোঁ, গৈ থাকোঁ। ব্লগটো যেনেকুৱা কৰিম বুলি ভাবিছিলোঁ তেনেকুৱা কৰিব নোৱাৰিলোঁ, ওলায়ে দিলোঁ। বহুত ভিৰ ব্লগটো শ্বুট কৰিবলৈ, মানে মানুহসোপাই যেনেকৈ চাই আছে আপোনাৰ ক'বই নোৱাৰোঁ। বৰ বেলেগ ধৰণে চাই আছে, যেন কিবা পৃথিৱীত নোহোৱা কাম এটা। মোবাইলটো টোৱাইও থাকিব নোৱাৰোঁ, ব্লগটো বেছিকৈ ভালকৈ বনাব নোৱাৰিলোঁ। আৰু ভিতৰলৈ গৈছোঁ, ভিতৰলৈ যাওঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ, বহুত ভিৰ। ইমানতে সমাপ্ত।